ৱেলকাম বেক টু মাই ইউটিউব চেনেল। চাই থাকিব ভিডিঅ'টি শেষলৈকে। আজি যাবলৈ ওলাইছোঁ কদুগুৰি বৰনামঘৰ, আৰু এয়া চাওক বৰনামঘৰৰ ভিতৰভাগিৰ এটি ঝলক দেখাবৰ চেষ্টা কৰিছোঁ। এয়া ভিতৰভাগৰ যিখন মণিকূটৰ সিংহাসন হয়, সেয়া ব্ৰঞ্জৰ হয় গোটেইখন, আৰু বহুত ভাল লাগে ইয়াতে আহি। মই প্ৰথমবাৰৰ কাৰণে আহিলোঁ। আমাৰ গাঁৱতে হয়, কিন্তু অহাই নাছিলোঁ। তো চাই থাকিব ভিডিঅ'টো শেষলৈকে, আৰু যদিহে ভাল পালে তেনেহ'লে ভিডিঅ'টি এবাৰ লাইক কৰি দিব আৰু বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলোঁ। তো এয়া চাওক বাহিৰৰ পৰা নামঘৰৰ ভিতৰ ভাগ, আৰু এখেতৰ নামতেই নামঘৰ ভাগ ডনেট কৰিছে। এয়া ৰামচন্দ্ৰ, শ্ৰী ৰামচন্দ্ৰ। বুদ্ধদেৱকো ইয়াত অংকন কৰা হৈছে। মানে কাৰুকাৰ্য খুবেই আকৰ্ষণীয় নামঘৰৰ ভিতৰ ভাগৰ। এয়া মৎস্য অৱতাৰৰ বিষয়েও ইয়াত অংকন কৰিছে। তেনেহ'লে আজিলৈ আহিছোঁ, বাই বাই, চি ইউ এগেইন।